গুড মৰ্নিং বন্ধু বান্ধৱীসকল আৰু এই দুটা উৎপাত বিছনা টানি টানি উৎপাত এইজনী হ'ল পাগলী কেমেৰা দেখা পালে ডেন্স কৰে আৰু সেইটো হ'ল পগলা আৰু বিছনাৰ কাপোৰগিলা কি কৰিছে এইবোৰ ধুনীয়াকৈ ইয়াতে ধুনীয়াকৈ বিছনাখন মায়ে পাৰি ৰাখিলে কাপোৰগিলা কি কৰিছে দেখিছে বিছনা এখন বিছনা খালী কৰিছে আকৌ এখন কি কৰিছে এইখন টানি কেনে কি কৰে চুচুৰি থাকে এইবোৰ বিছনা কাপোৰবোৰ এই চোফাখনত গোটেই সামৰি কিনে থৈ দিলে আৰু এখন টানি কিনে ইয়াতে মোৰ ল'ৰাটো আৰু মোৰ ভতিজিটো এই চুচুৰা বনাইছে এখন চুচুৰা বৰবাদ কৰি দিছে এখন আয়ো বোলে আজি যিহেতু মৰ্ণিঙত দেৰি হৈ গ'ল আৰু এতিয়া মই পাকঘৰত আহিছোঁ আৰু আজি যে দেৰিও হ'ল আৰু এনে হ'লে কেতিয়াবা ৰুটি বনাওঁ কিন্তু আজি দেৰি হ'ল সময়টো মানে নিমিলিল তাৰ কাৰণে মই ৰুটি নবনালোঁ মৰ্ণিঙত আৰু আমাৰ মায়ে মানে কি কৰে শাহু মায়ে মৰ্ণিঙত ভাত নাখায় ৰুটি কিবা জলপান খায় আৰু দৈ চিৰা হওক কিবা কিবি আৰু কিন্তু ভাত নাখায় আৰু মৰ্ণিঙত ভাত নাখায় কিন্তু আমি চবে ভাত খাওঁ কেতিয়াবা ভাত খাওঁ ৰুটি খাওঁ কিন্তু আজি সময় নিমিলিল কাৰণে আৰু পিঠাগুড়িও শেষ হ'ল লাষ্টত মই কি কৰিছোঁ জানে আজি উপায় এটা কৰিছোঁ এইটো চুজি কোনে কোনে চুজি মিনিমাম আধা ঘণ্টা মানে কি কৰিছোঁ পানী দি বেছিকৈ গুলি কিনে থৈ দিছোঁ যেনেকৈ আমি পিঠাগুড়িৰ পিঠা বনাই খাওঁ যে তাৱাত দি আৰু যেনেকৈ পিঠাগুড়ি আটা আমি এনেকৈ মানে পানী দি মিক্স কৰি কিনে চেনি অলপ নিমখ অলপ দি গোলা পিঠা বনাই খাওঁ তেনেকৈ আজি মই কি কৰিলোঁ পিঠাগুড়ি নাই কাৰণে চাউলৰ গুড়ি নাই কাৰণে চুজিটো মই পূৰা পানীৰে এনেকৈ হেৰি কৰি বেটাৰ এটা বনাই থৈ দিছোঁ এইটো তাতে অলপ চেনি অলপ চেনি আৰু নিমখ দি থৈ দিছোঁ তাৰপিছত এতিয়া আৰু বনাওঁ আৰু চৰ্ট কাটিং আৰু এতিয়া ভাত বনাবও হ'ল দুপৰীয়া হ'ল যিহেতু 11টা বাজে এইটো চুজিৰ আজি গোলা পিঠা ৰেডি আৰু মই গোলা পিঠাটো আটা গুড়িতকৈ চাউলৰ গুড়িতকৈ বেছি ভাল পাওঁ এইটো চুজিৰটো খাই ভাল পাওঁ চেনি আৰু হেৰি নিমখ অলপমান নিমখ আৰু অলপমান চেনি দি গুলি থৈ দিব লাগে আধা ঘণ্টা যেতিয়া মানে চুজিটো ফুলি যায় অলপ তেতিয়াহে